হেল্ল' বন্ধুসকল, গুড ইভিনিং। আমি চাবলৈ গৈ আছোঁ। আজি ৰেডি হৈ লৈছোঁ। অকস্মাতে ক'লে ৰেডি হ'বলৈ পূজা চাবলৈ। ইয়াতে এখন ডাঙৰ কালী পূজা হৈ আছে। কলনীত হৈ আছে, এইটো অল্ড কলনী বুলি কয়। আমি এতিয়া গৈ আছোঁ। এই পূজাখনৰ এটা বিশেষত্ব আছে। যিটো মা কালীৰ মূৰ্তি হয়, সেইটো 23 হাত সেনেকৈ বনোৱা হয়। মূৰ্তিটো বহুত ডাঙৰ হয় মূৰ্তিটো, আৰু মই আজি ফাৰ্ষ্ট দেখিছোঁ। দেখি খুবেই ভাল লাগিছে, আৰু ইমান ডাঙৰ মেলা হৈছে আৰু বহুত মানুহৰ সমাগম দেখা পোৱা গৈছে তাতে। মই ভবাই নাছিলোঁ ইমান ডাঙৰ মেলা নিচিনা যে হ'ব। এই পূজাথলীৰ ওচৰতেই মোৰ শহুৰ দেউতাৰো অফিচ আছিল। আগতেই তাত কলনী আছিল। কলনীৰ তাতেই হাজবেণ্ড যেতিয়া সৰু আছিলে তাতে সেই কলনীতেই আছিল। তেতিয়া পূজা চাইছিলে, আৰু মই বিয়া হৈ অহাৰ পৰা পূজাখন চোৱা নাছিলোঁ। আজিয়ে ফাৰ্ষ্ট চাইছোঁ। চাই খুবেই ভাল লাগিল পূজাখন। লগতে ভাবিলোঁ আপোনালোককো দেখাওঁ, কেনেকুৱা লাগে জনাবচোন। আৰু পাৰিলে এবাৰ চাব আহিব এই পূজাখন। আৰু তাত এইটোও দেখুওৱা হৈছে যে মা কালীৰ যিটো ৰূপ, সেই ৰূপটো সুন্দৰকৈ প্ৰদৰ্শন কৰিছে তাত। মা কালীৰ মূৰ্তিৰ সন্মুখতে সেইখিনি দেখুৱাইছে। আমিও গৈ পাইছোঁ। ভাল সেইখিনি সময়তে আৰম্ভ হৈছে। আমি চাইছোঁ সেইখিনি, আৰু মই যিখিনি পাৰিছোঁ সেইখিনি উঠাইছোঁ। ছোৱালীজনীও ফাৰ্ষ্ট দেখিছে, তাইও আহিব খোজাই নাছিল, চাই থাকিবই খুজিছিল। এয়া পূজাথলী পাই গ'লোঁ আমি। ইমান ডাঙৰ দেখিছিলে। মানুহৰ ভিৰৰ বাবে এইখিনি দি মই দেখাব নোৱাৰিলোঁ। লাষ্টত আৰু আগৰ ফালে গৈছোঁ। আগৰ ফালে গৈ এনেকৈ উঠাইছোঁ। দেখিছেনে? এইটো হৈছে 23 হাত কৰি বনাইছে এই মা কালীৰ মূৰ্তিটো। শাহুমা আৰু মই ভিতৰত গৈ চাকি বন্তি জ্বলাই আহিলোঁ। লগতে ছোৱালীজনীকো লৈ গৈছিলোঁ, তাইও পূজা দিলে। আৰু পূজা দিয়া হৈ গ'ল। এতিয়া আমাৰ দুখনমান ফটো উঠিলোঁ, আৰু ফটো উঠি আৰু এয়া মা কালীৰ বিশেষ ৰূপটি সুন্দৰ অভিনয়েৰে তুলি ধৰিছে, সেয়া অলপমান চালোঁ। লগতে ফাংচনো হৈ আছিল, সেয়াও অলপমান চালোঁ। চাই বেছি দেৰি কৰা নাই আৰু ঘৰলৈ আহিছোঁহে। বেছি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনি চাই যাব আপোনালোকেও।
জি 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 জি